আমাৰ গণতান্ত্ৰিক আন্দোলনৰ পৰ্যায়টো এইখিনিত আজিৰ তাৰিখত উপনীত হৈছে যে বৰ্তমান বিটিডিত যিমানখিনি গাঁও আছে 3079খন গাঁও যি গাঁৱৰ অঞ্চলসমূহক ইতিমধ্যে 2003 চনতেই তেতিয়াৰ তদানীন্তন অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বিএলটিৰ নেতৃবৃন্দৰ সৈতে চুক্তি কৰা মৰ্মে নটিফাইড হ'ল আৰু সাংবিধানিকভাৱে বিটিডি অঞ্চলক এখন ট্ৰাইবেল অঞ্চল হিচাপে ঘোষিত হ'ল স্বীকৃতি প্ৰদান কৰিলে আজি নতুন বিটিআৰ চুক্তিৰ নামত বিটিডি অঞ্চলত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা গাঁও আৰু অঞ্চলসমূহক আমি কোনো পধ্যে কাটিবলৈ নিদিম বুলি যোৱা 12 জানুৱাৰী তাৰিখত ইতিমধ্যে 100জনীয়া এটা বলিষ্ঠ সজাতি দলে গুৱাহাটীলৈ গৈ কমিশনৰ চেয়াৰমেন পিপি ভাৰ্মা ডাঙৰীয়াক আমি সাক্ষাৎ কৰি আহিলোঁ বিভিন্ন সংগঠনৰ পৰা ভালেখিনি সংখ্যাৰ স্মাৰক পত্ৰ দৰখাস্ত আমি দি আহিলোঁ 1 ঘণ্টা সময় জুৰি তেখেতক আমি বুজাবলৈ চেষ্টা কৰিছোঁ কি কাৰণত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা বিটিডিৰ গাঁও কৰ্তন কৰিব নালাগে আমাৰ গোটেই যুক্তিবোৰ আমি তেখেতৰ ওচৰত আমি ছাবমিট কৰিছোঁ য'ত পৰিছোঁ 27 জানুৱাৰীত যিখন চুক্তি হৈ গ'ল সেই চুক্তিখনক চৰকাৰে ক'ব বিচাৰিছে আমাৰ প্ৰমোদ ডাঙৰীয়ে ক'ব বিচাৰিছে এই চুক্তিখন বোলে শান্তি চুক্তি পিছ এগ্ৰিমেণ্ট অফ পিছ একৰ্ড কিন্তু পিছ একৰ্ড বা এগ্ৰিমেণ্ট হোৱাৰ পিছত চুক্তিকাৰী বিশেষকৈ ৰঞ্জন দৈমাৰী যিজন NDPৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আছিল চেয়াৰমেন আছিল তেখেতক চুক্তিৰ পিছত আকৌ গুৱাহাটীৰ চেণ্ট্ৰেল জেললৈ কিয় লৈ যোৱা হ'ল কিয় ভৰাই থোৱা হ'ল আৰু তেওঁৰ লগতে প্ৰায় 120জনমান NDPৰ নেতা আৰু সদস্যসকল আজিও জেলত বন্দী কৰি ৰখা হৈছে যদি অমিত শ্বাহ ডাঙৰীয়াই অহাকালি কক্সবাজাৰ আহে তেওঁৰ যদি নৈতিক যদি সাহস আছে তেওঁ ঘোষণা কৰি দি যাওক যে NDPৰ নেতা কৰ্মীসকলক অতি সোনকালে শান্তি চুক্তিৰ দফা মৰ্মে জেলৰ পৰা উলিয়াই দিয়াৰ কাৰণে কমন যি হেৰি আৰু কি সমাধান সেই সমাধান দিব লাগে জেনেৰেল এমনেষ্টি দিব লাগে আৰু যিবোৰ দফা BTC কনসেপ্ট BTD অঞ্চলে হ্যাক করার যে ষড়যন্ত্রমূলক দফাবোৰ হুমাই দিয়া হৈছে জবৰদস্তিভাৱে সেই দফাসমূহক অতি সোনকালে ৰিভিউ কৰিব লাগে আমাৰ বড়োলেণ্ডৰ হেডকোৱাৰ্টাৰ আহি আছে অহাকালি তেওঁ আমাক কোনোদিন সময় দিয়াৰ মতলব নাই যোৱাকালি IGP ডাঙৰীয়াক মোক মাতি লৈ গৈছিল আমাক মেণ্টেলি টৰ্চাৰ দিছিল যে আপোনাৰ হৈ কিবা বন্ধ ছন্দ কল কৰা কিবা সিদ্ধান্ত আছে নেকি প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন দিয়াৰ কিবা সিদ্ধান্ত আছে নেকি মোক সুধিছিল মই কৈছোঁ আমি গণতান্ত্ৰিক মানুহ আমি শান্তিকামী মানুহ গতিকে গণ্ডগোল আমি নিবিচাৰোঁ শান্তিৰ কাৰণে আমি কাম কৰি আহিছোঁ যদি শান্তিটো বিচাৰে তেতিয়াহ'লে আপুনি দায়িত্ব পালন কৰক যে অমিত শ্বাহ ডাঙৰীয়াক আমাৰ সৈতে সাক্ষাৎ কৰিব দিয়াৰ সুযোগ ব্যৱস্থা কৰক বুলি কৈছোঁ তেওঁ চেষ্টা কৰিব বিচাৰে কিন্তু আমি আশা নকৰোঁ যে অহাকালি অমিত শ্বাহে আমাক সময় দি পেলাই আমাৰ লগত কথা পাতিব প্ৰধানমন্ত্ৰী বাৰে বাৰে কথা আহিলে কিন্তু কোনো পধ্যে যোৱা 6টা বছৰত 6 ছেকেণ্ডৰ কাৰণে আমাক সময় নিদিলে অদ্ভুত আৰু কি এই গণতান্ত্ৰিক প্ৰধানমন্ত্ৰী না অগণতান্ত্ৰিক প্ৰধানমন্ত্ৰী আচৰিত আৰু কি মই কৈছোঁ যোৱাকালি IGPক আমাৰ যথেষ্ট সমস্যা আছে গ্ৰিভেন্সেছ আছে সেই সমস্যা গ্ৰিভেন্সেছৰ ক'বৰ কাৰণে আমাক সুযোগ দিব লাগে নহয় এইখিনি আমি ক'লোঁ আৰু কি আৰু অহা 27 জানুৱাৰীখন প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL আৰু আপচু ইহঁতে চুক্তি দিৱস নতুন চুক্তি দিৱস বুলি পালন কৰিব বিচাৰিছে আমাৰ সিদ্ধান্ত হ'ল কোনো পধ্যে এই নতুন চুক্তিক আমি সমৰ্থন জনাব নোৱাৰোঁ বৰঞ্চ 27 জানুৱাৰীত
আমি দি গ্ৰেটেষ্ট বিট্ৰেল এণ্ড ব্লেক ডে হিচাপে আমি পালন কৰিম আৰু বড়োলেণ্ড অঞ্চলত বসবাস কৰা 30 লাখ জনগণৰ ৰাইজক জাতি ধৰ্ম নিৰ্বিশেষে সেই 27 জানুৱাৰীক গ্ৰেটেষ্ট বিট্ৰেল এণ্ড ব্লেক ডে হিচাপে পালন কৰিবলৈ আমি